বঢ়িয়া চাহ বনাইছো তামোল এখন দে মই এফালে ওলাই যাওঁ তামোল নাই খাবলৈ বিচাৰিলে আনিব লাগে তলৌ তলৌকে ঘূৰি ওৰ পৰা এটা আনি তোৰ পৰা এটা আনি পেট পুহিলে নহ'ব এতিয়া হাতে কামে লাগিব লাগে তই খোৱা মানুহ খাই থাক খাবলৈ নাপাই লঘোণে মৰা নাই নহয় গাঁৱৰ মানুহৰ বুবু বাবা ময়ো নজনাকৈ থকা নাই হাত লৰ বুলি ঐ কাৰোবাৰ ঘৰৰ বস্তুত হাত দিয়া দেখিলে হাতে লোটে ধৰিব লাগে এনে কৈ থাকিলে কি কাম হ'ব হাতে লোটে ধৰিলে হ'বলা মই এখন ঘৰত থাকিম কৈ দিলো মোৰ নাম ভাদৈ পিতাই মোৰ নামো ভোগৰাম এনেই ৰখা নাই ভোগৰাম ভোগৰাম মনে মনে থাক প্ৰিয়ন্তীৰ চাইকেলৰ যি অৱস্থা ৰাস্তা চাইকেলখন বৰ বহিছো দেখোন কেনিবা যাওঁ হ'ব এই তিনিআলিৰ ফালে যাওঁ হয় নি বৌ তাতে বচোন হ'ব দূৰলৈকে যাবি যেন পাইছো নাই ওচৰতে যাম ভালে চিকচিকিয়া পাৰিবি চাগে নাই এদিন উলিয়াবই নোৱাৰি চাইকেলৰ যি অৱস্থা হয় নহয় হেৰি নহয় ভাবেন কওক হেৰি মানে এই সৰু পানী চুবলৈ যাওঁ বুলি ভাবিছিলোঁ যা এই পিছফালে যা ঐ ওচৰত নকৰিবি অলপ দূৰত যাবি নকৰোঁ দে তৰা হৰি একেবাৰে আৰু সেইকেইটা ধুই আহিলোঁ বহ এই বহিবলৈ সময় নাই বুজিছোঁ কাম এটা আছে যাওঁগৈ তই লাগ নবৌ যদি যাওঁ যাওঁ এই বাল্টিটো ইয়াত কোনে থৈ মা মা সৰু বাল্টিটো দিছা নেকি নাই তাতে আছে চা ইয়াত নাই দেখো নাই পোৱা এই হাত লৰটো আহিছিলে নহয় সি এইফালে যোৱা নাছিলে জানো সিয়ে নিলে চাগে বুজিছ সিনো কেতিয়া নিলে সিটো মোৰ সন্মুখেৰে খালী হাতেৰে ওলাই গৈছে বাৰু আহো গৈছোন
ভৱেন দেখো আমাৰ এইফালেকে আহিল নে নাই কেনিবা যাওঁ কেনিবা যাওঁ কলৈকো নাযাওঁ ঐ তোৰ যে এই স্বভাৱ আজিহে গম পালো মানুহে এনেই নকয় তোক গভাইত চোৰ বুলি অ ভৱেন এনেকে চিঞৰ বাখৰখন কেলে কৈছ হয়নে চিঞৰ বাখৰখন কেলেই কৰিছ হয়নে এইটো কি হা বাল্টিং বাল্টিং অ তই এই মাত্ৰ এই বাল্টিংটো আমাৰ দমকলৰ পাৰৰ পৰা চুৰ কৰি আনিছ নে নাই হা ঐ কি চাই আছ হেৰ এইটো আমাৰ বাল্টিং তহঁতৰ বাল্টিং অ আমাৰ বাল্টিং বোলক তোক প্ৰমাণ লাগে এইটো কি এইটো বি হয় নে নহয় হয়। বি মানে হ'ল ভৱেন অ ভৱেন ভৱেনৰ বি ইংৰাজী শিকাবলৈ আহিছো অ ভৱেন ভৱেনৰ আদি আখৰ যদি বি হয় ভোগৰামৰ আদি আখৰ কি মই সেইবোৰ নাজানো এই বাল্টিটো আমাৰ কি অলপ হবে হ'ব হা চাচোন ইয়াক আমি ইমান মৰম কৰোঁ কিন্তু এই মাত্ৰ আমাৰ ঘৰলৈ গৈ এই বাল্টিটো চুৰ কৰি আনিব লাগেনে ৰচোন এইটো আমাৰ নহয় এই মানুহে পাতিঙে ৰাইজৰ ওচৰলৈ লৈ যা এই মানুহটোৰ লগত মই নাথাকো মই পিতাই ঘৰলৈ যাওঁ মই আৰু বুজাই বঢ়াই মানুহটো ৰখাব নোৱাৰিলো ঐ এইফালা ল এই বাল্টিটো ল ঐ লবি নে ডিঙিত আৰি দিম ল বল তইনো গৰিব কামটো কিয় কৰিলি গাঁৱৰ মানুহৰ মুখে মুখে কেৱল তোৰাই কথা নাপায় নহয় তেনেকৈ কৰিবৰ কাৰণে ইয়াক থানাত চম্জাই দিব লাগে ৰ'ব সি কিজানিবা আজিৰ পৰা এই কাম এৰে নে কি কয় আমাৰ আগত শপত খাই কওঁ নে কি কয় বাৰু ৰাইজসকল সেতি কামে নকৰিবনে এই থানাত আৰু আমুকাক চমজাই দিব নালাগে এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰোঁ বুলি আমি শপত খাবলৈ লৈছোঁ সেইটো কামতে আমি কাণতো ধৰিছোঁ ৰাইজসকল আমাক আশীৰ্বাদহে দিব লাগে আৰু গঢ়িত কাম আজিৰ পৰা নকৰোঁ ৰাইজ মই ওলালো আপোনালোকে কি বিচাৰ কৰে কৰক মই ইয়াৰ মুখ নাচাওঁ মই পিতাই ঘৰলৈ যাওঁগৈ ৰচোন বড় এই আমি গাঁৱৰ মানুহে বুজাই পৰাই কিবা কৰিব পাৰো নেকি চাওঁ ধৈৰ্য সহ্য নাই ৰাইজ মই আহিলো কোনোবাই কিবা এটা কচোন হেৰ